फ्रेंड्स मैं এতিয়া আছো চাঙাৰা দি মানে চাং দি আছো এয়া হল ভাতকেৰেলাৰ গছ আমাৰ ভাতকেৰেলা বুলিয়ে কওঁ সো চাং দি আছো ঘৰৰ খেতি কিবা এটা নকৰিলে ভাল লাগে তো হেয়া কৰি আছো এতিয়া সৰু আছে তাৰ কাৰণে এনেকে দি আছো যেতিয়া ডাঙৰ হ'ব তেতিয়া ডাঙৰ চাং দিব সো এতিয়া উঠি আৰু হিফালে এটা দিয়া হল দি দিছো এইটো উঠিব আৰু এতিয়া মই ইন্ট্ৰোটো আৰম্ভ কৰো হেল্লো एवरीवन পুনৰাই মোৰ আন এটি ভিডিঅলৈ আপোনালোকসকলক স্বাগতম আৰু মই কি কৰিম দেখা পাইছে কি কৰি আছো সো চাই থাকক আৰু কি কৰো কি নকৰো দেখাই আছো গোটেইখিনি এতিয়া আৰু দিবৰ কাৰণে লাঠি লাগিব সো বা লৈ আহো আৰু বা বিচাৰি আহো বলে থাকক আপোনালোকে আৰু মই বা বিচাৰি উজুটা কাললুম সো বা লৈ আহিলো এতিয়া দিম আৰু সৰু সৰু আছে এইকেইটা ফাইনালি চাং দিয়া হৈ গল মোৰ আৰু চাক আৰু ডাঙৰ হলে আপোনালোকক দেখুৱাম মোৰ খেতি আৰু আপোনালোকসকলক দেখুৱাই আছো আমাৰ সাতপুতি ঝিঙা বুলি কয় আমাৰ ভাষাত সয়া আউ মাগত সাতপুতি ঝিঙা লাগিছে আমাৰ গছত ফলিছে ৰুই হিলক কিবা কিবি কৰো সেই গছবিলাকৰ এই ফুলৰ গছবিলাকৰ ঠিক কৰো অকণমান বাকি আৰু চাংৰা আপোনালোকক দেখাই আছো চাওক এইফালে আৰু এইফালে দাদা আছে দাদা ক'ত আছে এইফালে দাদা আছে আৰু মই অকলে নোৱাৰো শিকি আছো মানে শিকি আছো চাই থাকক ইয়াৰ আগতে দিয়া আছে এইখিনি মই কেইটামানহে ভাত পালো
আৰু দেখাই আছোঁ আমাৰ ঘৰত কি কি লাগিছে শাক চব্জি নাই বিশেষ এনেকুৱা নাই বেঙেনা লাগিছে ইফালে আছে বেঙেনা সেইফালেও বেঙেনা লাগিছে এই আৰু এইটো এটা আমাৰ ঘৰত এইটো এটা বেলেগ জাতৰ শুঙাবিলাক লাগিলে আৰু তো এইখিনি বেঙেনা আৰু এইখিনি হ'ল কণ বিলাহীৰ গছ এইখিনি গোটেইখিনি কণ বিলাহীৰ গছ আৰু সিফালে ৰঙালাও আছে কেইটামান জলকীয়াও আছে লাওটো পচি আছে এইটো হ'ল ব্লেক পেপাৰৰ গছ মানে ক'লা মৰিচৰ গছ আৰু এইবিলাক হাইব্ৰিড অমিতাৰ গছ সৰুতে বোলে লাগে বহুত আৰু এইবিলাক চাং দিয়া শেষ অলৰেডি শেষ গছৰ চাং দিয়া মানে চাংৰা দিয়া কাম শেষ এতিয়া বেলেগ কাম থাকিলে কৰিম আৰু কৰি কিনে অকণমান পিছত গা ধুম চ' বলক একো আপোনালোকক দেখুৱাই আছোঁ মই ষ্ট্ৰবেৰী ৰুইছোঁ আৰু ড্ৰাগন ৰুইছোঁ তো ফলিছিলে লাগিছিলে মানে ফল লাগিছিলে খালোঁ দেখাই আছোঁ গছজোপা মই গৈছিলোঁ এটা কাম আছে ৰ'ব মনত পৰিল সেইটো কোৱাতে মনত পৰিল সেই কামটো কৰি ল'ম আছে মোৰ আৰু এটা কাম আছে মানে পিছফালে আছে ড্ৰাগন আৰু ষ্ট্ৰবেৰী ৰুইছিলোঁ কিন্তু কি কৰিলে চাওক সিফালে মই মানে কি কৰিছিলোঁ ৰুই কিনে সেনেকৈ সূতা দি ঘিৰি দিছোঁ কিন্তু এইটো ঠিক হোৱা নাই কুকুৰাৰ পোৱালি আছে আৰু কুকুৰাৰ পোৱালিবিলাকে খিচুৰি থাকে এনেকৈ খিচুৰি থাকিলে নহ'ব ফলবিলাক হৈছিল সৰু হৈছিল এনেকৈ মৰি যাব গছবিলাকৰ বেয়া অৱস্থা কৰি দিছে তাৰ কাৰণে সেই কামখিনিও কৰিলোঁ আৰু কৰি লৈ কিনে গা ধুই আছোঁ ফাইনেলি মোৰ হাঙৰখন দিয়া হৈ গ'ল আৰু কেনেকুৱা হৈছে সেয়া আপোনালোকে নাচাব কাৰণ দেখিয়ে গম পাইছে মই কিমান এক্সপাৰ্ট কামটোত ইমান পাকৈত নহয় তো ঠেকাৰ কাম চলিব পৰা যাতে কুকুৰাৰ পোৱালিবিলাক সোমাই কিনে খুচুৰাব নোৱাৰে তাৰ কাৰণে মই সেইখিনি খালি মাত্ৰ এটা আৱৰণ দি দিছোঁ আৰু দুখন এচিবৰ ছাইডত দি দিলোঁ সেয়াই আৰু ইফালে ফুল আহিছে সৰু চাপ মোৰ হাতখন গোটেই মাটি হৈ গ'ল ইফালে ফল আহিছে তো হওক আৰু এটা ইফালে এজোপা গছ পুলি কিন্তু সেইখিনিৰ অৱস্থা নাই এইটো ভাল হৈ আছে তো কাম কমপ্লিট এতিয়া গা চা ধুই কিনে তো ফ্ৰেণ্ডছ এইখিনি থ'ব যাওঁ আজিৰ ভিডিঅ'টো শেষ ইমানখিনিয়ে তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে কাষতে থকা ঘণ্টিডাল বজাই অলকে থ'ব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যনটো ফটককৈ পাই যায় তো আজিৰ কাৰণে বাই টাটা এৰিলোঁ